মানুহৰ জীৱনৰ পৰা এগৰাকী ব্যক্তি আঁতৰি গ'লে হয়তো আন এগৰাকী ব্যক্তি আহিব সঁচা সেইটো কিন্তু কেতিয়াবা সেই ব্যক্তিগৰাকীৰ অভাৱ হাজাৰগৰাকী ব্যক্তিও পূৰণ কৰিব নোৱাৰিব হয়নে তো আজি এটি ষ্টৰী মই আপোনালোকক আকৌ শুনাব বিচাৰিছোঁ কেনেকুৱা হৈছে কি হৈছে জনাব ভাল লাগিলে কমেন্ট কৰিব আৰু প্লিজ সাপোৰ্ট কৰিব মোৰ চেনেলটো মোৰ আগবাঢ়ি যোৱাত সহায় হ'ব থ্যাংক ইউ বিবাহ বিচ্ছেদ হৈ দেউতাৰ ঘৰলৈ উভতি আহিলোঁ এবছৰ পিছত এদিন দেউতাই দুপৰীয়া ভাত খাই থাকোঁতে ক'লে ৰূপা তোমালৈ বিয়াৰ প্ৰস্তাৱ এটা আহিছে ল'ৰাজন বেছি দূৰৰ নহয় আমগুৰি গাঁৱৰ এলপি স্কুলত শিক্ষকতা কৰে নামটো প্ৰভাত তেওঁৰ এটা ল'ৰা আৰু এজনী ছোৱালী আছে এবছৰ আগতে ঘৈণীয়েকৰ হাৰ্ট এটেকত মৃত্যু হৈছে তুমি সিহঁতৰ মাক হ'ব পাৰিবানে বিয়াত কিবা আপত্তি আছে নেকি তোৰ দেউতাৰ আচম্বিতে সুধা প্ৰশ্নত মই অলপ ভাবুক হৈ পৰিলোঁ মোৰ নিজৰ অতীতৰ কথাবোৰ বৰকৈ মনলৈ আহিল বিয়া হৈ যোৱাৰ 3 বছৰ পাছতো মোৰ কোনো সন্তান নহ'ল কাৰণ মই এগৰাকী বন্ধ্যা নাৰী যেতিয়া মোৰ স্বামীয়ে গম পালে যে মই আৰু কেতিয়াও এগৰাকী মা হ'ব নোৱাৰিম তেতিয়াই মোৰ স্বামীয়ে মোৰ বিবাহ বিচ্ছেদ কৰি পুনৰ বিয়া পাতিলে তাৰ পাছৰ পৰাই মই দেউতাৰ ঘৰতে আছোঁ দেউতাৰ অলপ খেতি মাটি আছে তাতেই খেতি বাতি কৰি পৰিয়ালটি যেনে তেনে চলি আছোঁ ইপিনে ভাইটিৰো পঢ়াৰ খৰচ আছে মনতে ভাবিলোঁ ভাইটিৰ বিয়া হ'লে ভাইটিৰ পৰিয়ালৰ ওপৰত বোজা হৈ পৰাতকৈ দুটা সন্তানৰ মাক হোৱাটোৱেই ভাল হ'ব সেয়েহে দেউতাক মই সন্মতি জনালোঁ আৰু কেইদিনমান পাছতে প্ৰভাতৰ লগত মোৰ বিয়া হ'ল বিয়াৰ খোপাহী অনুষ্ঠানত ল'ৰা ছোৱালী দুটাক দেখিলোঁ বাই শাহুজনী ওচৰলৈ আহি মোক কাণত ফুচফুচাই ক'লে ৰূপা তোমাৰ ল'ৰা ছোৱালী সেই দুটা বিয়াৰ প্ৰথম নিশাই প্ৰভাতে কৈছিল ৰূপা মই তোমাক কেৱল মোৰ সন্তানৰ বাবেহে বিয়া কৰাইছোঁ তুমি যে ভৱিষ্যতে এগৰাকী মাতৃ হ'ব নোৱাৰা সেই কথা জানিহে মই তোমাক বিয়া কৰালোঁ বিয়াৰ ক্ষেত্ৰত মোলৈ আৰু বহুত সম্পৰ্কৰ খবৰ আহিছিল কিন্তু মই সকলো নাকচ কৰি তোমাক বিয়া কৰাইছোঁ আশা কৰোঁ তুমি এগৰাকী প্ৰকৃত মা হ'বা আৰু কেতিয়াও সিহঁতক দুখ নিদিবা মই মূৰটো হেলনীয়া কৰি ক'লোঁ ময়ো সিহঁতৰ মাক হ'বলৈ পাই সুখী হৈছোঁ সদায় মৰমেৰে ৰাখিম সিহঁতক ৰাতিপুৱা শাহুমায়ে মোৰ ল'ৰা ছোৱালী দুটাক হাতত ধৰি মোৰ ওচৰলৈ লৈ আনিলে আৰু ক'লে বিতুমিকু এয়া তোমালোকৰ নতুন মা আজিৰ পৰা দুয়োটা মা বুলি মাতিবা ইয়াৰ পাছতে তেওঁ মোৰ ওচৰলৈ আহি ক'লে শুনা বোৱাৰী আজিৰ পৰা তুমি ইহঁতৰ মা ইহঁতক তুমি মাকৰ দৰেই মৰম কৰিবা ভালপোৱা সকলো দিবা মনত একো বাজ বিচাৰ নকৰিবা তুমি বেছি কঠোৰ হৈ দেখালে ইহঁতে তোমালৈ ভয় কৰিব আৰু তোমাৰ ওচৰলৈ নোযোৱা হ'ব তেনেতে বাই শাহুজনীও মোৰ কাষলৈ আহি ক'লে ৰূপা তুমি ল'ৰা ছোৱালী দুটাক বেছি অনুশাসন নকৰিবা সিহঁতে কিবা ভুল কৰিলে দেউতাকে চাব আৰু আমিতো আছোৱেই যেতিয়া চামেই সিহঁতক তেওঁলোকৰ এনে কথাত উপদেশত মই আচৰিত হৈছিলোঁ কাৰণ মোৰ ল'ৰা ছোৱালীক মই মৰম কৰিব পাৰিম কিন্তু শাসন কৰিব নোৱাৰিম এইটো কেনে কথা যি নহওক মুখত এটা হাঁহি লৈ মাতৃসুলভ মৰমেৰে ল'ৰা ছোৱালী দুয়োটাকে মোৰ ওচৰলৈ চপাই আনিলোঁ আৰু দুয়োটাকে মোৰ কোঠালৈ লৈ গ'লোঁ এনেতে চাওঁতে চাওঁতে 7টা বছৰ পাৰ হ'ল এই সময়ছোৱাত আমি সুখেৰেই দিনবোৰ পাৰ কৰিলোঁ মাতৃ হিচাপে মই সকলো সময়তে সিহঁতক মৰম কৰিছিলোঁ যত্ন লৈছিলোঁ এবাৰৰ বাবেও হলটো ভবা নাছিলোঁ যে সিহঁত মোৰ সন্তান নহয় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত মিকুই ষ্টাৰ নম্বৰ পালে আৰু বিটু 9ম শ্ৰেণীত পঢ়ি আছে স্বামীৰ ইচ্ছা অনুসৰিয়ে মিকুক ওচৰৰে নামজ্বলা কলেজ এখনত নামভৰ্তি কৰাই দিয়া হ'ল তাই ঘৰৰ পৰাই স্কুটি লৈ কলেজলৈ অহা যোৱা কৰে কিন্তু কলেজলৈ যোৱাৰ 6 মাহমানৰ পাছৰ পৰাই মিকুৰ আচৰণ অলপ বেলেগ হ'বলৈ ধৰা যেন মোৰ অনুভৱ হ'ল তাই প্ৰায়ে লুকাই চুৰকৈ সঘনাই মোবাইলত কাৰোবাৰ সৈতে ফুচফুচাই কথা পাতি থাকে অজান আশংকাত মোৰ বুকুখন কঁপি উঠিল মনলৈ ভাব আহিল মিকু বাৰু কাৰোবাৰ প্ৰেমত পৰিছে নেকি ভাল ল'ৰাৰ লগত সম্পৰ্ক কৰিছে যদি ভালেই
যদি কোনোবা দুষ্ট ল'ৰাৰ পাল্লাত পৰিছে কি হ'ব তাইৰ ভৱিষ্যত। মই মনে মনে মিকুক চকুলৈ চালোঁ। ফোনত বিজি তাই, কিবা লিখি আছে। ইমানেই তাইৰ কাণষাৰ নাই যে তাই ওচৰৰ পৰা ঘূৰি অহাৰ কথা গমেই নাপালে। খন্তেক পাছতে তাই ফোনটো টেবুলতে থৈ বাথৰুমত গা ধুবলৈ গ'ল। তেনেতে ফোনটো আকৌ ভাইব্ৰেশ্যনৰ শব্দ হ'ল। দেখিলোঁ ফোন এটা আহি আছে। ময়ো সাহসেৰে ফোনটো ৰিচিভ কৰাত সিফালৰ পৰা এজন ল'ৰাই মাত ভাহি আহিল। হেল্ল' মিকু, আবেলি 5 বজাত ওলাই আহিবা দেই। মই চক বজাৰৰ পিছফালে থকা পাৰ্কতে তোমাক ৰৈ থাকিম। মই একো নকৈ ফোনটো কাটি দিলোঁ। কিয় জানো মোৰ বুকুখন বৰকৈ গধুৰ হৈ পৰিছে। মোৰ সন্দেহটো মিছা নহ'ল। মনতে ভাবিলোঁ ল'ৰাটোক চাবলৈ মই যাবই লাগিব। একো কথা নজনাৰ দৰেই ময়ো থাকিলোঁ। আবেলি সময়ত মিকুৱে ধুনীয়াকৈ সাজপাৰ পিন্ধি মোক ক'লে, মা, মোৰ বান্ধৱী এগৰাকীৰ জন্মদিন আছে, মই তালৈ যাওঁ। মই আচৰিত হৈ ক'লোঁ, জন্মদিন খাবলৈ যোৱা? কিন্তু তোমাৰ হাতত যে একো উপহাৰ নাই। তাই অলপ আফচোচ হৈ ক'লে, নহয় মা, তুমি মোক টকা দিয়া, মই বাটতে দোকানৰ পৰা কিবা কিনি ল'ম। মই একো নকৈ তাইক টকা 500 দিলোঁ আৰু তাই ওলাই গ'ল। খন্তেক পাছত ময়ো অতি গোপনে তাইৰ পিছে পিছে সেই নিৰ্দিষ্ট ঠাইডোখৰলৈ গ'লোঁ। অলপ আঁতৰৰ পৰাই লক্ষ্য কৰিলোঁ যে পাৰ্কৰ সৰু বেঞ্চ এখনতে মিকু আৰু সেই ল'ৰাটো বহি কিবা কথা পাতি আছে। ল'ৰাটোক ভালদৰে লক্ষ্য কৰি অনুমান কৰিলোঁ এই ল'ৰাটো একেবাৰে ভাল নহয়। তাৰ চেহেৰা, কাপোৰ কানি সকলোতে কিবা এটা দুষ্ট প্ৰকৃতিৰ চিন আছে। সি এখন হাত মিকুৰ কান্ধত ৰাখি আনখন হাতেৰে চিগাৰেট খাই আছে। মই আচৰিত হৈ ভাবিলোঁ এনে এটা ল'ৰাক মিকুৱে বাৰু কিয় ভাল পাইছে। যেতিয়াই মই তাইৰ ওচৰলৈ গৈ তাইক ঘৰলৈ টানি লৈ আহিম ভাবিলোঁ, যদিও বহুত কথা একো নকৰিলোঁ। একো নকৈ মই মনে মনে ঘৰলৈ ঘূৰি আহিলোঁ। সন্ধিয়াৰ পিছত যেতিয়া দেৰিকৈ মিকু ঘৰলৈ উভতি আহিল, তেতিয়া মই তাইক সুধিলোঁ, তুমি ইমান দেৰিলৈকে ক'ত আছিলা? তাই মোক ফাঁকি দি ক'লে, কিয়? তোমাকচোন মই কৈয়ে গৈছিলোঁ যে মোৰ বান্ধৱীৰ জন্মদিন বুলি। ইমান সোনকালে কথা পাহৰি যোৱানে তুমি? মই ক'লোঁ, একো পাহৰি যোৱা নাই, কিন্তু তুমি সঁচাকৈ ক'ত আছিলা সেইটো কোৱা। এইবাৰ তাই পুনৰ নিজৰ মিথ্যাচাৰ লুকাবলৈ অলপ ডাঙৰকৈ ক'লে, তোমাক কিমান বাৰ ক'ম যে মই বান্ধৱীৰ জন্মদিনতেই আছিলোঁ। তাইৰ উচ্চ বাক্য শুনি হঠাৎ মোৰ কিয় জানো ইমান খং উঠিল, যিটো মই কেতিয়াও কৰা নাছিলোঁ। সেই কামটো আজি হঠাৎ মই কৰি পেলালোঁ। মই মিকুৰ গালত জোৰকৈ চৰ এটা মাৰিলোঁ। তাইক গালত হাত ফুৰাই কান্দি কান্দি খঙতে মোক ক'লে, তুমি মোক কিয় মাৰিলা? তুমি পাহৰি গ'লা নেকি যে তুমি মোৰ মা নহয়, এজনী মাহীমাহে। মোক মাৰিবলৈ তোমাৰ কোনো অধিকাৰ নাই। মিকুৰ কথাত মই আচম্বিত হৈ পৰিলোঁ। সঁচাকৈ মই এগৰাকী মাহীমাক। তাৰ মানে মোৰ ছোৱালী নহয় তাই। মোৰ মূৰটো বৰকৈ ঘূৰাব ধৰাত মই খৰধৰকৈ বিচনাত বহি পৰিলোঁ। ইপিনে চিঞৰ বাখৰ শুনি শাহুমা আমাৰ কোঠালৈ সোমাই আহিল। মিকুৱে আইতাকক সাবতি ধৰি কান্দিলে আৰু সেইজনীয়ে মোক মাৰিলে মাৰিলে কৈ আপত্তি দিলে। শাহুমায়ে খঙাল চকুৰে মোৰ ফালে চাই ক'লে, বোৱাৰী, আজিলৈকে আমি এচাত মাৰি নোপোৱা ছোৱালীজনীৰ ওপৰত হাত উঠাবলৈ তুমি ক'ত সাহস পালা? ইমান দম্ভালিনে তোমাৰ? এই বুলি মোক গালি পাৰি তেওঁ নাতিয়েকক লগত লৈ কোঠাৰ পৰা ওলাই গুচি গ'ল। তেনেতে মোৰ বাই শাহুজনীও মোৰ কোঠালৈ সোমাই আহি কি হ'ল ৰূপা বুলি প্ৰশ্ন কৰিলে। মই তেওঁক ক'লোঁ, মিকু অলপ বেয়া হৈছে বা, তাই বেয়া ল'ৰাৰ লগত ভালপোৱাৰ সম্পৰ্ক স্থাপন কৰিছে। কিন্তু মোৰ উত্তৰ সম্পূৰ্ণ হ'বলৈ নিদি তেওঁ মোকেই দোষ দি ক'লে, চি ৰূপা, তোমাৰতো নিজৰ সতি সন্ততি নহ'লেই আনৰ ছোৱালীজনীৰ ওপৰতো এতিয়া তুমি বদনাম দি হাত তৰিলা। তেওঁ মোকেই বদনাম দি গুচি গ'ল। সকলোৱে মোৰ প্ৰতি এনে আচৰণ আৰু ব্যৱহাৰ দেখি মই থতমত খালোঁ। নিজৰ ওপৰতে ধিক্কাৰ উপজিল মোৰ। আচলতে মই কি ভুল কাম কৰিলোঁ? নিজৰ ছোৱালীজনীক অসৎ সংগৰ পৰা আঁতৰাবলৈ অকণমান অনুশাসন কৰাটো মোৰ ভুল হ'ল নেকি? প্ৰায় 8 বছৰে সিহঁতৰ ডাঙৰ বাবে ইমান কষ্ট ত্যাগ স্বীকাৰ কৰাৰ পিছতো এতিয়া মই শুনিবলগীয়া হ'ল যে মই এগৰাকী মাহীমা। সিহঁতে মোৰ সন্তান নহয়,
আৰু সেই সিহঁতৰ মাক নহয় মই। মোৰ চকুলোৰে ধাৰাসাৰে চকু পানী বৈ আহিল। সন্ধিয়া স্বামী প্ৰভাত বজাৰৰ পৰা আহি পোৱাৰ লগে লগে শাহুমায়ে অভিযোগ দিলে মই মিকুক মাৰিলোঁ। প্ৰভাতেও সেই কথা শুনি চিধাই মোৰ ৰুমলৈ আহি ক'লে, ৰূপা, তুমি কিয় মিকুক মাৰিলা? তাই কিবা ভুল কৰিছিল যদি মোক কিয় নকলা? সঁচা কথা কোৱা, তাই কি এনে দুখ কৰিছিল যাৰ বাবে তুমি তাইক মাৰিলা? মই লাহেকৈ ক'লোঁ, মিকুৱে একো ভুল কৰা নাই, মোৰহে ভুল হৈছিল। মনটো অলপ বেয়া লাগি আছিল মোৰ। সেয়ে তাইক ঘৰলৈ উভতি অহাত দেৰি হোৱা দেখি চৰ এটা মাৰিলোঁ। আজিৰ পৰা আৰু সেই ভুল কেতিয়াও নকৰোঁ। পৰিৱেশটো লাহে লাহে শান্ত হ'ল যদিও তেতিয়াৰ পৰাই মিকুৱে মোক ভালদৰে মাতবোল নকৰা হ'ল আৰু মোৰ পৰা আঁতৰি চলিব লগা হ'ল। ময়ো অতি সাৱধানেৰে তাইৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ল'লোঁ আৰু যাতে পুনৰেই অপমানিত হ'বলগীয়া নহয়। মাত্ৰ মাতৃ হিচাপে সকলো ঘৰৰ সকলো প্ৰয়োজনীয় কাম নীৰৱে কৰি গৈছিলোঁ। এদিন মিকু বহুত দেৰিলৈকে কলেজৰ পৰা নহা দেখি স্বামীক ফোন কৰি কথাটো জনালোঁ। ঘৰৰ সকলোৰে তাইৰ বাবে বহুত চিন্তা হৈছিল। স্বামী প্ৰভাতে ততালৰি গৈ তাইক ঘৰ পোৱালেহি আৰু মিকুক সন্ধান বিচাৰি তাইৰ কেইবাগৰাকী অন্তৰংগ বান্ধৱীলৈ ফোন কৰা হ'ল। কিন্তু সকলোৱে তাইৰ বিষয়ে একো নাজানো আৰু সিহঁতবোৰৰ ঘৰলৈ যোৱা নাই বুলিও জনালে। সকলোৱে তাইৰ চিন্তাত কন্দা কটা কৰিব লাগিল। তেনেতে স্বামীৰ ফোনটো বাজি উঠিল। তেওঁ চাই দেখিলে যে মিকুৰ ফোন। তেওঁ খৰধৰকৈ ফোনটো ৰিচিভ কৰি লাউড স্পীকাৰ অন কৰি দিলে। মিকুৱে সিটো মূৰৰ পৰা ক'লে, দেউতা, তুমি মোক বিচাৰি নাপাবা, মই ভালেই আছোঁ। মই ৰোহিত নামৰ ল'ৰা এজনক ভাল পাই আছিলোঁ আৰু তাৰ সৈতে আজি মই বিয়াত বহিলোঁ। স্বামী প্ৰভাতে উন্মাদৰ দৰে চিঞৰি উঠিল, তুমি ইয়াক কি কৰিলা মিকু? আমাৰ সকলো মান সন্মান তুমি ধূলিৰ লগত মিহলি কৰি দিলা। দেউতাকৰ উচ্চ মাত শুনি মিকুৱে ফোনৰ সংযোগ কাটি দিলে। তাৰ পাছত বহুবাৰ তাইলৈ ফোন লগোৱা হ'ল যদিও তাইৰ ফোন অফ হৈ গ'ল। এনেদৰেই মিকু পলাই গৈ বিয়া হোৱাৰ 4 মাহ পাৰ হৈ গ'ল। এদিন অকস্মাতে তাই দেউতাকলৈ ফোন কৰি কান্দি কান্দি তাইৰ সকলো বিপদ হৈছে বুলি ক'লে আৰু আমাৰ দুয়োকে তাই মাতি পঠালে। স্বামী যাবলৈ মন নাছিল যদিও মই বুজাই মেলি তেওঁক লৈ মিকুৰ ঘৰ পালোগৈ। চোতালতে আঁৰি থোৱা ৰছীত কাপোৰ ওলোমাই মিকুৱে দেখা পালে আমাক। কিন্তু একেদিনতে কি হৈ গ'ল ছোৱালীজনীৰ, ইমান ক্ষীণ ক'লা হৈ পৰি গ'ল তাই। মোক দেখি দৌৰি আহি তাই মোক সাৱটি ধৰি কান্দি কান্দি উঠিল, মা, মোক ক্ষমা কৰিবা, মই তোমাক বহুত আঘাত দিলোঁ। তাৰ শাস্তি আজি মই ভুগিছোঁ মা। তুমি মোক সেইদিনা মাত্ৰ এটা চৰ কিয় মোক আৰু নামাৰিলা? তেতিয়া কিজানি মই ইমান মাৰাত্মক ভুল নকৰিলোহেঁতেন। মা, সঁচাকৈ ৰোহিত এটা বৰ বেয়া ল'ৰা। সি এটা কুখ্যাত ডকাইত আৰু চুৰি কাৰ্যত লিপ্ত। কালি আৰক্ষীয়ে তেওঁক ধৰি লৈ গ'ল। সেইদিনা যদি তুমি আৰু মোক বেছি মাৰিলাহেঁতেন আৰু কঠোৰ অনুশাসন কৰিলাহেঁতেন, হয়তো মোৰ জীৱনৰ গতি সলনি নহ'লহেঁতেন। কথাবোৰ কৈ তাই হুকহুকাই কান্দিছিল। মই ক'লোঁ, মইনো তোমাক কেনেকৈ শাসন কৰিম মিকু? মোৰ দেখোন তোমালোকৰ ওপৰত একো অধিকাৰেই নাই। তাতে মই তোমালোকৰ নিজৰ মা নহয়, মাহীমাহে। তুমিতো কৈছিলা মাহীমা কেতিয়াও সৎ হ'ব নোৱাৰে, কেতিয়াও নিজৰ মা হ'ব নোৱাৰে আৰু মাহীমাকে শাসন কৰা ল'ৰা ছোৱালী সদায় দুখ হয় বুলি। তুমি মোৰ মুখত হাত দি কৈছিল, নহয় মা, এনেকৈ নক'বা, মোৰ বৰ ভুল হৈছিল। দেউতা আইতাহঁতৰ মৰমে মোক অন্ধ কৰিছিল। মই ভাল বেয়া একো বিচাৰ কৰিব পৰা নাছিলোঁ মা। তুমি মোৰ মাতকৈও শ্ৰেষ্ঠ। তোমাৰ সকলো অধিকাৰ আছে আমাৰ ওপৰত। মৰম যেনেদৰে কৰিছিলা সেইদৰে শাসন কৰাৰ অধিকাৰো তোমাৰ আছে। মোক তুমি ক্ষমা কৰি দিবা। মিকুক বুকুত সাৱটি মই ক'লোঁ, ভাগ্যত যি আছিল সেয়া হৈ গ'ল। সেইবোৰ আৰু এতিয়া ভাবি নাথাকিবা মিকু। এতিয়াৰ পৰা তোমাৰ ভাল বেয়া সকলোৰে ওপৰত মই চকু ৰাখিম, কাৰণ তোমাৰ যত্ন লোৱাটো আমাৰ প্ৰধান কৰ্তব্য। আজিৰ পৰা তোমাৰ মা কেৱল মাহীমা নহয়। থেংক ইউ এভৰিৱান। মোৰ কাহিনীটো শুনি কেনেকুৱা লাগিল জনাব আৰু প্লিজ মোক ছাপোৰ্ট কৰিব, ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু পিছলৈ মই তেতিয়াহ'লে ভালকৈ মই ভিডিঅ' বনাব পাৰিম। থেংক ইউ, বাই বাই।